নমস্কাৰ জনাইছোঁ সকলোকে। মই আজি ৰান্ধিবলৈ লৈছোঁ এটা মাছৰ সুন্দৰ ৰেচিপি। এতিয়া মাছখিনি ধুনীয়াকৈ নিমখ, হালধি আৰু 1 চামুচ ধুনীয়াকৈ চয়া চচ, আদা নহৰু খুন্দনাত খুন্দি পেলাই দিছোঁ আৰু দিছোঁ এটা কণী। আৰু এইখিনি ধুনীয়াকৈ সানি পেলাই থৈ দিব। এয়া দিছোঁ কাশ্মীৰী পাউডাৰ কালাৰটোৰ কাৰণে। ইয়াতে আপোনালোকে কৰ্ণফ্ল'ৰো দিব পাৰে, মই কৰ্ণফ্ল'ৰটো দিয়া নাই। কৰ্ণফ্ল'ৰটো ইমান ভাল নহয় দেহৰ কাৰণে, মই অলপ ইগন'ৰে কৰোঁ। যিমান পাৰোঁ এইবিলাক ব্যৱহাৰ নকৰাকৈ বনাবলৈ চেষ্টা কৰোঁ। আৰু এইখিনি মেৰিনেট কৰি থোৱা মাছখিনি এতিয়া মই ধুনীয়াকৈ তেলত ভাজি ল'ম। যিহেতু মই কণীৰ হালধীয়াটো দি দিছোঁ, সেইকাৰণে ওপৰত ফেন উঠি যাব পাৰে। সেইটো কাৰণে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু গোটেইকেইটা পদ্ধতি আপোনালোকে অৱলম্বন কৰিব, ধুনীয়াকৈ মাছৰ আঞ্জাখন বৰ ধুনীয়া হৈ পৰিব। এয়া দেখিছে ফেন হৈ গৈছে, যিহেতু কণীৰ হালধীয়াটোও দিছোঁ সেইকাৰণে হৈছে। এনেদৰে ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই থৈ দিম মই। ফ্ৰাই হৈ গৈছে, এইখিনি মই টুকি ল'ম। আৰু এতিয়া মই সেই তেলখিনি আঁতৰাই এতিয়া মই আকৌ নতুন তেল দি পেলাই আকৌ এই ফ্ৰাই কৰা মাছখিনি আকৌ এবাৰ ফ্ৰাই কৰি দিম। তেতিয়া খাবলৈ আৰু ভাল লগা হয়। এয়া হৈ গৈছে মোৰ দ্বিতীয়বাৰ মাছখিনি ভজা। এতিয়া মই গৰম তেলতে দি দিছোঁ এইখিনি পিঁয়াজটো মই কাটি লোৱা নাই, ধুনীয়াকৈ মাজেৰে চাৰি চিটা কৰি পেলাই পিঁয়াজটো এনেকৈ ৰাখিলে খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব। আৰু ইয়াত দিছোঁ মই কেপচিকাম। এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। চাওকচোন ধুনীয়াকৈ কেপচিকামৰ কালাৰটো চেঞ্জ হৈ গৈছে, ধুনীয়াকৈ ভজা হৈ গৈছে।
এনেদৰে কালাৰটো চেঞ্জ হোৱালৈকে ভাজিব লাগিব। ইয়াত দিছোঁ আদা আৰু নহৰু খুন্দনাত খুন্দি লোৱা। দিলোঁ নিমখ, নিমখটো জোখমতে দিব লাগিব, যিহেতু মাছতো দিছোঁ নিমখ, যাতে বেছি হৈ নাযায়। আৰু অকণমান হালধি, আৰু ইয়াতে দিছোঁ এয়া মটৰ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াত মই মিলাই দিলোঁ বিলাহী। এইখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব। মাজে মাজে লৰাই দি পেলাই ধুনীয়াকৈ আকৌ ঢাকি দিব। আৰু ইয়াত দিছোঁ মই মিট মছলা আধা চামুচ। মছলা খুব কম পৰিমাণে ব্যৱহাৰ কৰোঁ মই। ইয়াতে মই কোনো ধৰণৰ জিৰা জালুক ব্যৱহাৰ কৰা নাই। আৰু ইয়াত দিছোঁ মেগী মছলা 1 চামুচ। আৰু এইখিনি যে মেৰিনেট কৰিছিলোঁ মাছৰ, মেৰিনেট কৰাৰ লগৰখিনি জোলখিনি, সেইখিনি ইয়াতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি ঢাকি দিব। আৰু এইখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। চাওকচোন, মোৰ প্ৰায় ভজা হৈ গৈছে। আৰু এতিয়া ইয়াত দিছোঁ আধা বাতি বেচন দিছোঁ। বেচনটো আপোনাৰ জোখমতে দিব, আপুনি কিমান পৰিমাণৰ বনাইছে। বিলাহী, কেপচিকাম, মটৰ এইখিনি হিচাপত দিব লাগিব বেচনখিনি। চাওক, মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে, ধুনীয়াকৈ আঠা খাই আহিছে গোটেইখিনি। আৰু ইয়াত দিম অলপ অলপকৈ পানী। পানী বহুত বেছি দি নিদিব, নহ'লে পনীয়া হৈ যাব। অলপ অলপকৈ দিব, খাবলৈ বৰ ধুনীয়া হয়। এনেদৰে আপোনালোকে এপাক বনাই খাবচোন। কাশ্মীৰী পাউডাৰ অকণ মিলাই দিছোঁ কালাৰটোৰ কাৰণে।
চাওকচোন হৈ গৈছে, ইমান ধুনীয়া হৈছে কালাৰটো। আজিলৈ আহিছোঁ, বাই বাই।